Hi, we are going to discuss about the division of past tense. মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত past tenseক যি চাৰিটা ভাগত ভাগ কৰা হৈছে সেই ভাগকেইটা সম্পৰ্কে আলোচনা কৰিবলৈ তোমালোকৰ সময় ব্যয় নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ বিশেষ টপিকটো কি আছিল? past tenseৰ চাৰিটা ভাগ। তাৰে প্ৰথম ভাগটোৰ নাম হৈছে past indefinite tense। কি হলো? past indefinite tense। দুই নম্বৰ কি আছিল? past continuous tense। তিনি নম্বৰ past perfect tense আৰু চাৰি নম্বৰ আছিল past perfect continuous tense। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি তাৰে প্ৰথম ভাগ অৰ্থাৎ past indefinite tense সম্পৰ্কে আলোচনা কৰিবলৈ গৈ আছো। প্ৰথম কথা past indefinite tense কাক বোলে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল কোৱাচোন তোমালোকৰ কোনোবাই past indefinite tense কাক বোলে? নিশ্চয় ইয়াৰ উত্তৰত তোমালোকে ক'বা অতীত কালত সহজতভাৱে কোনো কাম কৰা বা হোৱা বুজালে তাকে past indefinite tense বুলি কোৱা হয়। অৰ্থাৎ সহজ ভাষাত যদি ক'বলৈ যাওঁ অতীত কালত সময় উল্লেখ কৰি যদি কোনো কাম কৰা বুজায় তেন্তে তাক কোৱা হ'ব past indefinite tense। বুজি পালানে? সূত্ৰটো মই কি ক'লো সহজ ভাষাত? অতীত কালত সময় উল্লেখ কৰি যদি কোনো কাম কৰা বুজায় তাকে past indefinite tense বোলে। এতিয়া আহিছোঁ আমি এই past indefinite tenseৰ ফৰ্মেশ্যন কি অৰ্থাৎ গঠন প্ৰণালী কি? সাবজেক্ট প্লাস ভার্ব টু প্লাস অবজেক্ট। এতিয়া এস মানে কি, ভি মানে কি, ও মানে কি, নিশ্চয় আমি এইখিনি কথা প্ৰথম ভিডিঅ'টোত আলোচনা কৰিছোঁ। যদি কোনোবাই চোৱা নাই প্ৰথম ভিডিঅ'টোত যাই আই বটনত ক্লিক কৰি চাই আহিব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ গঠন প্ৰণালী মই কি ক'লোঁ? সাবজেক্ট প্লাস ভার্ব টু প্লাস অবজেক্ট। এতিয়া আমি দুটামান উদাহৰণ লৈ চাওঁ। এই দুটা উদাহৰণৰ পৰাই নিশ্চয় আমি গম পাম যে past indefinite tenseত কেনেকুৱা ধৰণৰ কাম সংঘটিত হয় বা কেনেকুৱা ধৰণৰ কাম কৰা বুজায়। প্ৰথম উদাহৰণটোত কৈছোঁ সিহঁতে যোৱা বছৰ আমাৰ বিদ্যালয়লৈ আহিছিল। ফাৰ্ষ্ট অফ অল whenever you read a Assamese sentence, from this sentence you will have to look at the last word of the sentence। অৰ্থাৎ কি ক'লো? অসমীয়া বাক্য পঢ়াৰ পাছত কেৱল সেই বাক্যটোৰ একেবাৰে শেষত থকা শব্দটোকে মন কৰিবা। কিয়নো এই লাষ্ট ৱৰ্ডটোৱে হৈছে ভাৰ্ব অৰ্থাৎ কাম। এই কামৰ টাইমটোৱে হৈছে আমাৰ টেন্স। এতিয়া আহিছিল বুলি কোৱাৰ লগে লগে নিশ্চয় আমি সকলোৱে গম পাইছোঁ যে কামটো শেষ হৈছিল। এতিয়া যদি প্ৰশ্ন কৰোঁ কামটো কেতিয়া হৈছিল, নিশ্চয় আমি গম পাম এই বাক্যটোৰ মাজতে লুকাই আছে যোৱা বছৰ। অৰ্থাৎ যোৱা বছৰ টাইম উল্লেখ কৰি অৰ্থাৎ যোৱা বছৰ সময় উল্লেখ কৰি কামটো সম্পূৰ্ণ হোৱা বুজাইছে। গতিকে ই হ'ব past indefinite tense। এতিয়া ওপৰত দিয়া ফৰ্মেশ্যন অনুসৰি অৰ্থাৎ গঠন প্ৰণালী অনুসৰি আমি ইয়াৰ ইংৰাজী অনুবাদ কৰি এতিয়া শেষৰ শব্দটো আমি কি পালোঁ? আহিছিল কামটো কেতিয়া হৈছিল? যোৱা বছৰ। অৰ্থাৎ যোৱা বছৰ সময় উল্লেখ কৰি অহা কাম শেষ হোৱা বুজাইছিল। গতিকে ইয়াক আমি কি বুলি ক'ম? past indefinite tense। কি বুলি ক'ম? past indefinite tense। এই বাক্যটো যে past indefinite tenseত আছে আমি কেনেকৈ গম পালোঁ? অতীতত হৈ যোৱা কাম এটাৰ সময়সীমা উল্লেখ আছে। গতিকে আমি একদম 100% কনফাৰ্ম যে এই বাক্যটো past indefinite tenseৰ হ'ব। ব'লা ফৰ্মেশ্যন অনুযায়ী অৰ্থাৎ গঠন প্ৰণালী অনুযায়ী আমি এই অসমীয়া বাক্যটো ইংৰাজী বাক্যলৈ অনুবাদ কৰি চাওঁ। প্ৰথম কি লাগে? সাবজেক্ট কি আছিল? কোনে আহিছিল। যদি প্ৰশ্ন কৰোঁ উত্তৰত কি পাম? সিহঁতৰ ইংৰাজী কি? দে। নেক্সট কি আছে? ভাৰ্ব টু। এতিয়া অহা কাম যিহেতু ইয়াক ইংৰাজীত কি বুলি কয়? কাম। এতিয়া কি লাগে ইয়াত? ভাৰ্ব টু। এতিয়া কামৰ past tense কি হ'ব? কেম।
দে কেম ক'লৈ আহিছিল আমাৰ বিদ্যালয়লৈ তেনেহ'লে কি হ'ব টু আৱাৰ বিদ্যালয়ৰ ইংৰাজী কি স্কুল কেতিয়া আহিছিল দে কেম টু আৱাৰ স্কুল সিহঁতে আমাৰ স্কুললৈ আহিছিল আমাৰ বিদ্যালয়লৈ আহিছিল কেতিয়া আহিছিল যোৱা বছৰৰ ইংৰাজী কি হ'ব লাষ্ট ইয়াৰ ফুল ষ্টপ দে কেম টু আৱাৰ স্কুল লাষ্ট ইয়াৰ অৰ্থাৎ সিহঁতে যোৱা বছৰ আমাৰ বিদ্যালয়লৈ আহিছিল মাই ডিয়াৰ ষ্টুডেণ্টছ আন এটা উদাহৰণলৈ ইয়াত কি কোৱা হৈছিল আমি যোৱাকালি চিৰিয়াখানালৈ গৈছিলোঁ এতিয়া ইয়াতো কি কাম হৈছে যোৱা কাম হৈছে এতিয়া যোৱা কামৰ ইংৰাজী নিশ্চয় তোমালোকে গম পাইছ কি হ'ব গো এতিয়া যোৱা কামটো কেতিয়া হৈছিল নিশ্চয় ইয়াৰ উত্তৰত আমি পাম যোৱাকালি এতিয়া যোৱাকালিটো হৈছে সময় কামটো কিন্তু শেষ হৈছে কেতিয়া শেষ হৈছে যোৱাকালি গতিকে আমি কনফাৰ্ম এই বাক্যটো কি past indefinite tense এটা according to the formation of the past indefinite tense first of all আমাক কি লাগিব subject what is the subject of the sentence আমি কি পাম উত্তৰ the answer is আমি কি বুলি কোৱা হয় we এতিয়া কি লাগে verb to গোৰ past tense কি হ'ব went we went ক'লৈ গৈছিলো we went to the zoo কেতিয়া গৈছিলো যোৱাকালিৰ ইংৰাজী কি হ'ব yesterday my dear students we went to the zoo yesterday অৰ্থাৎ আমি যোৱাকালি চিৰিয়াখানালৈ গৈছিলো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজিৰ এই বিশেষ ভিডিঅ'টোত আলোচনা কৰিলোঁ past indefinite tenseৰ সূত্ৰ গঠন প্ৰণালী আৰু কেইটামান উদাহৰণ আজিৰ এই ভিডিঅ'টোত কেৱল এইখিনিয়ে আলোচনা কৰিলোঁ যাতে তোমালোকে past indefinite tense সম্পৰ্কে তোমালোকৰ মনত যি বিভ্ৰান্তি যি ভুল ধাৰণা আছে সেয়া যেন গুচি যায় তাৰে এক আমাৰ প্ৰয়াস আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'টোত আমি past tenseৰ বাকী থকা ভাগসমূহ আলোচনা কৰিম ধন্যবাদ